আপোনালোক সকলোকে ষ্টাডি উইথ ডিভ'চনেল প্লেছ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত হিউমেটৰিয়াছ অফ ফেমাছ পাৰ্চনছৰ ওপৰত ডিছকাছ কৰিম আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ টপিক, কাৰণ ফেমাছ ব্যক্তি আৰু তেখেতসকলৰ সমাধিস্থলৰ বিষয়ে প্ৰতিটো এক্সামত এটা হ'লেও কুৱেশ্যন অহা দেখা পোৱা যায়। সকলোকে ভিডিঅ'টো ষ্টাৰ্ট কৰিম। ৰাজঘাট মহাত্মা গান্ধীৰ সমাধিস্থল। বিজয়ঘাট লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থল। কিষাণঘাট চৌধুৰী চৰণ সিঙৰ সমাধিস্থল। বীৰভূমি ৰাজীৱ গান্ধীৰ সমাধিস্থল। একতা স্থল জ্ঞানী জেইল সিং চন্দ্ৰশেখৰ আজাদৰ সমাধিস্থল। একতা স্থল জ্ঞানী জেইল সিং চন্দ্ৰশেখৰ আজাদৰ সমাধিস্থল। উদয়ভূমি ইয়াৰ নাৰায়ণৰ সমাধিস্থল। শান্তিবন জৱাহৰলাল নেহৰুৰ সমাধিস্থল। শক্তিস্থল ইন্দিৰা গান্ধীৰ সমাধিস্থল। অভয়ঘাট মোৰাৰজী দেশাইৰ সমাধিস্থল। সমতাস্থল জগত জীৱন ৰামৰ সমাধিস্থল। কৰ্মভূমি ডক্টৰ শংকৰ দয়াল শৰ্মাৰ সমাধিস্থল। মহাপ্ৰয়াণ ঘাট ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ সমাধিস্থল। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।